টেকনিকেল এছামিজ বাই জাইদুৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম। ডিয়াৰ ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত দেখুৱাম আপুনি ইউটিউবত সঠিক নিয়মত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে, কেনেকৈ সঠিক নিয়মত ভিডিঅ' আপলোড কৰিব লাগে ইউটিউবত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। আৰু যিসকল ভিউৱাৰ্ছ চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে বেল আইকনটো অল বুলি প্ৰেছ কৰি দিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ যিবিলাক ইউটিউব ৰিলেটেড ভিডিঅ' আছে সেইবিলাক ডেইলি পাই আছে আৰু পাই থাকিব এইটো চেনেলত। ইউটিউবত ভিডিঅ' আপলোড কৰাৰ কিছুমান নিয়ম আছে, যিবোৰ নিয়ম আপুনি ফ'ল' কৰিলে আপোনাৰ যি ইউটিউব চেনেল সেয়া ভাইৰেল হোৱাৰ চান্স বহুত থাকে। গতিকে ভিডিঅ'টো শেষ মুহূৰ্তলৈকে চাই যাব। আপুনি ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ ইউটিউব এপটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপুনি তলত প্লাছ আইকন এটা দেখা পাব, মই দেখুৱাই আছোঁ এইটো। ইয়াত আপুনি জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা তিনিটা অপশ্যন দেখা পাব, ক্ৰিয়েট এ শ্বৰ্ট, আপলোড এ ভিডিঅ', গ' লাইভ। আপুনি আপলোড এ ভিডিঅ'ত ক্লিক কৰিব। আপুনি আপলোড এ ভিডিঅ'ত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো ভিডিঅ' মানে আপুনি যিটো ভিডিঅ' ইউটিউবত আপলোড কৰিব বিচাৰে সেয়া আপুনি ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত মই ছিলেক্ট কৰিলোঁ এইটো। ছিলেক্ট কৰাৰ পাছত নেক্সট বুলি এটা অপশ্যন পাব, ইয়াত ক্লিক কৰিব। নেক্সটৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত আপুনি টাইটল দিব। মই দেখুৱাই আছোঁ ক্ৰিয়েট এ টাইটল। আপুনি আপোনাৰ ভিডিঅ'ৰ টাইটলটো দি দিব। মই দি আছোঁ হাউ টু এড ইউটিউব ভিডিঅ' ছাবস্ক্ৰাইব বাটন দিয়াৰ পিছত আপুনি এইটো কপি কৰি ল'ব। কপি কৰি লোৱাৰ পাছত এটা ডিছক্ৰিপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি অলপ আগত যিখিনি কপি কৰিলে সেয়া পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পাছত আপুনি ইয়াত আপোনাৰ ভিডিঅ' সম্পৰ্কে যিখিনি লিখিব লগা আছে লিখাৰ পাছত আপুনি হেছটেগ ব্যৱহাৰ কৰিব পাৰে। হেছটেগ মই দি আছোঁ ছাবস্ক্ৰাইব বাটন। ইয়াত আপুনি যিখিনি পাৰে সিমানে লিখিব, কিয়নো ইয়াত যিমান লিখিব সিমানে ভাল। আপুনি তলত কপিৰাইট ডিছক্লেইমাৰ দি দিব পাৰে, ডিছক্লেইমাৰ, কিয়নো আপুনি যদি বেলেগৰ মিউজিক ব্যৱহাৰ কৰে তেন্তে হয়তো দিয়াটো অতিকৈ দৰকাৰী। লিখাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। মই যিদৰে দেখুৱাই আছোঁ সেইদৰে ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ চান্স থাকিব, কিয়নো সঠিক নিয়মত মই দেখুৱাই আছোঁ। আপুনি ইয়ালৈ অহাৰ পিছত ইয়াত দেখা পাইছে প্ৰাইভেট বুলি এটা অপশ্যন, লোকেশ্যন বুলি এটা অপশ্যন। কিছুমানে পোনপ্ৰথমে অৰ্থাৎ এতিয়াই প্ৰাইভেটত ক্লিক কৰি পাব্লিক কৰি দিয়ে, কিন্তু সেয়া ভুল, সেয়া আগতে কৰিব নালাগে। মই দেখুৱাই আছোঁ আপুনি এইটো প্ৰাইভেট থাকিব দিব। তাৰপিছত আপোনাৰ লোকেশ্যনটো দি দিব। আপুনি যিহেতু অসমত, মই অসম দি আছোঁ, ইয়াত চাৰ্চ কৰিব লোকেশ্যনটো। আপোনাৰ নাইবা জিলাৰ নাম দি দিব পাৰে। মই আছাম বুলি চাৰ্চ কৰিলোঁ, তলত আছাম বুলি আছে, আছাম দি দিলোঁ। দিয়াৰ পাছত আপুনি নেক্সট এইটোত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত নেক্সটত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পাছত দুটা অপশ্যন দেখা পাব। এই দুটা অপশ্যন ভেৰি ইম্পৰ্টেণ্ট হয়। এটা হৈছে নট মেড ফৰ কিডছ আৰু এটা হৈছে ইটছ মেড ফৰ কিডছ। আপুনি জাষ্ট ইয়াত ইটছ নট মেড ফৰ কিডছত ছিলেক্ট কৰি দিব। বহলাই কোৱাৰ দৰকাৰ আছিল, কিন্তু সময়ৰ নাটনি, সেইকাৰণে অকল মই কোনটো ছিলেক্ট কৰিব লাগে সেয়া দেখুৱাম। আপুনি জাষ্ট এইটোত ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত আপুনি আপলোড বুলি এটা অপশ্যন দেখা পাইছে ওপৰত, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক হৈ গ'ল। এতিয়া আপোনাৰ দৰকাৰ হ'ব এটা এপৰ, যিটো এপ থকাটো দৰকাৰী। আপুনি পোনপ্ৰথমে প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰলৈ যোৱাৰ পাছত আপুনি চাৰ্চ কৰিব YT ষ্টুডিঅ' বুলি চাৰ্চ কৰিব।
সার্চ কৰাৰ পাছত এইটো এপটো আপুনি ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পিছত আপুনি ওপেন কৰিব মই ওপেন কৰি আছো ওপেন কৰি ল'লে ওপেন কৰি লোৱাৰ পাছত এনেকুৱা এখন ইন্টাৰফেস দেখা পাব ইয়াত ধুনীয়াকৈ দেখা পাই আছে এইটো আপুনি অলপ সময় আগত যেটো ভিডিও আপলোড কৰিলে সেইটো ভিডিও হৈছে এইটো অৰ্থাৎ মই যেটো আপলোড কৰিলো এইটো আপুনি জাস্ট এডিট ক্লিক কৰি দিব এডিট ক্লিক কৰাৰ পাছত নেটটো অলপ স্লো হয় হেকৰণে দেৰি লাগিব আপুনি যেটো দেখা পাইছে কলমৰ চিন এইটোত আপুনি ক্লিক কৰি দিব এইটো ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এখন ইন্টাৰফেস দেখা পাব আপুনি তললৈ আহিব মোৰ অপচন বুলি এটা অপচন দেখা পাইছে এইটোত ক্লিক কৰিব এটা আপুনি এড টেক্সট বুলি এটা অপচন দেখা পাইছে এইটোত আপুনি আপোনাৰ ভিডিওৰ টেক্সট বিলাক দি দিব মই দি আছো how to add subscribe button দি কমা দিব এটা টেক্সট হৈ গ'ল subscribe button দুটা হৈ গ'ল আপুনি যদি আপোনাৰ যদি টেক্সটৰ টাস্ক যিবিলাক টেক্সট আছে সেইবিলাক টেক্সটৰ যদি কোনো নলেজ না থাকে তেন্তে আপুনি ইউটিউব এপটো ওপেন কৰি ল'ব ইউটিউব এপটো ওপেন কৰাৰ পাছত আপুনি সার্চ কৰিব অৰ্থাৎ আপোনাৰ যেটো ভিডিও কিহৰ ৰিলেটেড ভিডিও ধৰক মই যেটো ভিডিও আপলোড কৰিলে হেতু হৈছে সাবস্ক্ৰাইব বাটন ইয়াত মই সার্চ কৰিম হাউ টু এড সাবস্ক্ৰাইব বাটন বুলি সার্চ কৰিছো সার্চ কৰাৰ পিছত আপোনাৰ তলত দেখা পাইছে বহুত কেইটা অপচন বহুত কেইটা হেৰি দিয়া আছে ইয়াত এই গোটেইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি পিনে আপুনি টেক্সটত ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ভিডিওটো যাৰ ৰিলেটেড হয় সেই সম্পৰ্কে আপুনি ইয়াত প্ৰশ্ন সার্চ কৰাৰ লগে লগে কেইটামান বহুত কেইটা প্ৰশ্ন দেখাব তলত আৰু সেই কেইটাই আপুনি টেক্সটত ব্যৱহাৰ কৰি দিব আপোনাৰ ভিডিওটো 100% ভাইৰেল হোৱাৰ চান্স আছে তো এইটো টেক্সট লিখাৰ পিছত আপুনি আকৌ আমি YT ষ্টুডিও এপটো ওপেন কৰিম আগৰ অৱস্থালৈ ঘূৰি যাম পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিছো আপুনি এই টেক্সটত আপোনাৰ যিখিনি দিবলগীয়া আছে টেক্সট আপুনি দিয়াৰ পিছত ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি দেখা পাই আছে প্ৰাইভেট এইটোত ক্লিক কৰিব এইটো হ'ল ইউটিউব ভিডিওৰ মেইন বস্তু আপুনি ইয়াত তিনিটা অপচন দেখা পাইছে এটা পাব্লিক এটা আনলিষ্টেড আৰু এটা প্ৰাইভেট আপুনি জাস্ট আপুনি পাব্লিক ক্লিক কৰি দিব পাব্লিকত ক্লিক কৰি দিলে আপোনাৰ ভিডিওটো সকলোৱে চাব পাৰিব জাস্ট এইটোত ক্লিক কৰি দিলে ক্লিক কৰাৰ পাছত আপুনি ইয়াত ঘূৰি অহাৰ পিছত আপুনি ইয়াত আপুনি জাস্ট সেভ বুলি সেভত ক্লিক কৰি দিব ক্লিক কৰাৰ দিয়াৰ পিছত আপোনাৰ ভিডিওটো সঠিক নিয়মত আপলোড হৈ গ'ল ইউটিউবত ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব